এইমাত্ৰ আমি শুই উঠিছোঁ শুই উঠা অকণমান সময় হ'ল বাৰু 1 ঘণ্টামান হ'ল এতিয়া 7:30মান হ'ল আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ আটাই মিলি আৰু সপনা বাহিৰত আছে মানে আহিব জানবাই এইমাত্ৰ ধূপ দিছিলা নিব ধোঁৱাটো আহি আছে চাহ খাম আৰু ইয়া সপনা পাই গ'ল সি চব ধোঁৱা আৰু এইফালে একেলগে এইবোৰ খেলি আছে এতিয়া অকণমান আজি অনৌখা চিঙৰা এটা অনা হৈছে এইটো দেখিছেনে উলিওৱাচোন ধুনু এইটো আজি আমি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম কি চিঙৰা কিবা এটা চাওমিন আছে হেনো টেষ্ট কৰি জনাম আমি আলু চিঙৰাহে খাই থাকোঁ সদায় আজি চাওমিনৰ চিঙৰা খাম আৰু টেষ্টটো এইটো চাওমিন চিঙৰা হয় আৰু এইটো 30 টকা টেষ্টটো কেনেকুৱা নট ছ গুড নট ছ বেড আৰু আলু চিঙৰাটোৱে বেষ্ট মোৰ মতে কেনেকুৱা লাগিলে গ'লগে ইয়াৰ পৰাও গুচি গ'ল সেইটো কাৰণে সি গ'লগে ৰাতি আৰু এয়া আমি গোটেইকেইজনীয়ে মিলি পেলাই পডকাষ্ট চালোঁ ভাল লাগিলে দেই চাই পডকাষ্টটো যদি পাৰোঁ লিংকটো আপোনালোকক দি দিম আপোনালোকেও চাব ভাল লাগিলে চাই সেইটো কাৰণে কৈছোঁ যদি মন যায় চাই দিব আৰু হে এভৰিৱান ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ আৰু কালি অলপ চলপ দেখালোঁ কিন্তু কালি একো ইণ্ট্ৰ'টো দিব নহ'ল সেইটো কাৰণে মই আজি ইণ্ট্ৰ'টো দি দিছোঁ আৰু এতিয়া সপনা আৰু মই যাওঁ বজাৰ কৰিব শাক পাচলি বজাৰ জানবাই মাতি আছে জানবাই কৈছে যে মটৰ লৈ আহিবি আৰু এইটো নহ'লেতো নচলিব টেকেলিটো বচাব লাগিব নহয় এতিয়া গৈ আহোঁ এইখন হৈছে লুইটভিলি একাডেমি য'ত মই HS পঢ়িছিলোঁ সেইটো চিনি পাই নাই এইটো হৈছে বেললাও ভালেখিনি আদা ভালেখিনি অমৰা নহয় হেৰি বেলবৰি নামটো পাহৰি গৈছোঁ নহয় জলফাই আমি জলফাই বুলি কওঁ আৰু এয়া বজাৰ কৰি আছে বৰ দাম দেই বস্তু সাংঘাতিক জুই চাই দাম আৰু আমি ল'লোঁ এতিয়া কবি ফুল ল'লোঁ ফুল ইয়াতে সোমাই আছে ফুলকবি আহিবনে দিবলৈ আপোনালোকক আমাৰ মাছৰ হাটৰ বজাৰখন দেখুৱাইছে একজেক্টলি এখন মাছৰ হাট নহয় নাজানো ভিতৰকণকহে মাছৰ হাট বুলি কয় নেকি শুইফালে আছে আৰু বহুত ডাঙৰ বজাৰখন এতিয়া আমি বিলাহী লৈছোঁ এই দাদা এজনৰ পৰা এতিয়া আমি লৈছোঁ মটৰ জানবাই যে লৈ যাবলৈ কৈছিলে মই পাহৰিছিলোঁ এতিয়াহে কৈছোঁ আৰু শুইফালে আগত সোমাই পেলাই বহুত ডাঙৰ বজাৰ দেখাম ৰ'ব পাৰ হৈ গ'ল যাওঁতে এইখনৰ কথা কৈছোঁ ভিতৰলৈ বহুত ডাঙৰ বজাৰ এতিয়া ল'ম গোটা বেঙেনা পুৰি খাবলৈ আৰু জলকীয়াকেইটা চক না কি টেষ্টি লাগিছে মোৰ ল'বলৈ মন গৈছে আৰু এইফালে সৰু আলু গুটি ল'ম আৰু গাজৰ ল'বলৈ আছে বেছি ডাঙৰ সৰু এমুনা বজাৰ ৰাইজ অকল ঘূৰি পকি একেখন জেগাতে পালোহি চব মানে আমি আজি ইমানেই বজাৰ কৰিছোঁ এইটো ৰাস্তাত সোমোৱা নাই আৰু বহুত মানুহ হয় সেইটো কাৰণে কমলাকেইটা ইমান ধুনীয়া এতিয়া টেষ্ট কেনেকুৱা হয় আৰু বজাৰ কৰি পালোহি টেকেলিটো আৰু খুলিমগৈ ভিতৰত গৈ পেলাই ৰ'ব ভেজিটেবলছ আহি পালোহি আৰু এতিয়া লৈ আহিছোঁ খুলি চাওঁচোন কেনেকুৱা খাবলৈ পাহি মই টেষ্টটো চাই লওঁ ফাৰ্ষ্ট টেঙা মিঠা এনেকুৱা হ'লে ভাল লাগে ডিমৰ ভাজা
এইবোৰ এখন ডাডলি পেলালে পানী হে ও যাবে গাইজ গোটেইখিনি ভিডিঅ' কৰিছিলোঁ আপোনালোকে চাই ভাল পাব বুলি কিন্তু আমাৰ ইউটিউবাৰ বাইদেৱে ক'লে বোলে নেলাগে গোটেইবোৰ ভিডিঅ' কৰি গাইজক দেখাব নেলাগে ইয়াত দেখিছে নহয় বাহিৰে চাহিৰে পেলাইছে কোনো কামৰ নামত ফুটা কৰি আমাৰ চেনিটো আনাছিল বা এয়া আমি বনাইছোঁ কেৰামেল কাষ্টাৰ্ড বুলিয়ে নেভাবিব এয়া আমি বনাইছোঁ অকল কাষ্টাৰ্ড কাৰণ আমাৰ য়েল্লোইছ হৈ গৈছে একদম গাইছ আমি এতিয়া চাহ খাবলৈ যাবলৈ ওলাইছোঁ দেওবাৰ বুলি মানে অকণমান পোৱালিক ফুৰাবলৈ তো সেই গাইছ আজি আমি খাবলৈ গৈছোঁ বাহিৰত চাহ কাৰণ আমাৰ ঘৰত নাই চাহপাত আছে কিন্তু আমি এনেই ওলাই যাওঁ পোৱালিক লৈ আৰু আপোনালোকে বাহিৰটো উপভোগ কৰিব পাৰে মানে গাইছ এইটো পোৱালি ভভ গাইছ মানে গাইছ আমি গৈ আছোঁ এতিয়া আৰবান টিভি ষ্ট'ৰ ফৰ এনজয় দ্য ইভ টি Hai con. Hai con ạ. Hai. Bà lên biển mà làm. Mà miếu. গৰম হৈ আছে নেকি Who's to know what happens when the world ends? At least this is an okay bar for running into you. It's an awful house, and I wanted to get you out. I'm working on a plan right now. আমি খাই বৈ আছোঁ এতিয়া মোক একদম মানে ধুনীয়া লাগিছে আৰু এতিয়া আমি কিবা বজাৰ কৰিবলৈ আহিছোঁ জিঅ' মাৰ্ট সেই গাইজ তো মই আজি মোৰ ভাষাত এই সকলো ধৰণৰ পেকেজৰ নামবোৰ পঢ়িম অনুগ্ৰহ কৰি আপোনালোকে অতি পিছফালৰ পৰা কমপ্লিমেণ্ট মাৰি আছে মোৰ সুন্দৰ মাতটো ভংগ কৰিছে এতিয়া মই পঢ়িম ৰোজানা দাৱত বাসমতি ৰাইচ ছুপাৰ কুকড গ্ৰেইন আই এম ছ' চৰি বাট মোক পোৱালীয়ে বহুত দিগদাৰ কৰিলে সেইকাৰণে মই আপোনালোকক নামখিনি পঢ়ি শুনাব নোৱাৰিম যেতিয়া মই আকৌ ইয়ালৈ আহোঁ তেতিয়ালৈকে মই আকৌ ভালকৈ পঢ়াই শুনা বাই বাই চপৰি কুমাৰ আমি বজাৰ কৰিলোঁ আমি বজাৰ কৰিলোঁ বাই বাই মেকুৰীটো আহি থকা নিচিনা লাগিছে তো সেই গাইজ আমি আজি বহুত ফান কৰিলোঁ বহুত ভাল লাগিলে ওলাই আহি আৰু একো নাই কোনো কথা নাই থাকক গাড়ীতটো মানুহ থাকিবই নহয় কি ভূত থাকিব নেকি মানুহকেইটাই মোক নিকে নিকে চাই আছে ঘূৰি ঘূৰি চাওক কি আছে হয়নে চাব লাগে ছাবস্ক্ৰাইব মি গাইজ অ'কে কাইলৈ লগ পাই আছোঁ কাইলৈ আমি এফালে ফুৰিবলৈ গৈ আছোঁ তেতিয়া লগ পাম তো গাইছ আমি আহি পাই গ'লোঁ সেই বোলে এতিয়া আমি আহিছোঁ ওলাই আৰু ক'ত গৈ আছোঁ আপোনালোকক জনাই আছোঁ
আছোঁ আমি ক'ত পালেহি কিন্তু সিহঁতি উত্তৰ নিদিয়ে কাৰণ সি বোবা কি কৈছে মোক ইমান ধুনীয়া লাগিছে I know what you've been through. I know what you like. I know you about it. When we turn off the light. হাই গাইজ এইফালে চাওক আপোনালোকে ধুনীয়া ইমান দেখিছে কেইদিনমানৰ আগত বৰমাহত আহি থৈ গৈছিলে আৰু বৰমাই মোক এখন ছাজেষ্ট কৰিছিলে বগীবিল যাবা যেতিয়া ইয়াত বোলে সোমাই যাবা এপাক তেতিয়াহে ভাল লাগিব সেইটো কাৰণে সোমাই গৈছোঁ মানে চাইছোঁহে এনেই ৰাতি হ'লে বেছি ভাল লাগে ৰাতি লাইটছবোৰ থাকে যে দিনত লাইটছবোৰ নাথাকে কাৰণে ইমান খাছ নালাগে এইখন হৈছে বগীবিল দলংখন চিনি পায় আপোনালোকে জাষ্ট দিনে দেখাই দিছোঁ ৱাও বহুত ভাল লাগিছে গাইছ আমি এতিয়া খাই খাই বৈ ল'লোঁ আমি চাহ খাইছোঁ আৰু মই কফি খাইছিলোঁ আৰু মই চাহ বাই এইটো কম চেনিটো আমি আছে কেতিয়াবা আত্মীয় ঘৰ মোৰ মামা ঘৰ Who's to know what happens when the world ends? At least this is an okay bar for running. গাইজ ধুনুৱে এতিয়া আহিছে কাম এটা কৰিবলৈ সেইটো কাৰণে মই ৰখি দিছোঁ ধুনুৱে কাম Hey guys, আমি এটা পালোহি we are arriving our home. আৱাৰ নহয় জানবাহঁতৰ Jan's home মানে তো গাইজ ই মানে নকয় আৰু কালিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৈ দে ছাবস্ক্ৰাইব বুলি কৈ দে ছাবস্ক্ৰাইব বুলি কওঁ গাইজ কালিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক লাইক বুলি ক তো কালিৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ গাইজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই গাইজ কৈ দে এয়া এফালে পাস্তা বনাইছোঁ ধুনু আৰু মোৰ কাৰণে জানবাক মেগী দি থৈ আহিলোঁ আনহেল্ডি ব্ৰেকফাষ্ট কৰিছোঁ আৰু বহুত দিনৰ মূৰত খালি ব্ৰেকফাষ্ট কৰিছোঁ আমি হা সেইটো কাৰণে আপোনালোককো দেখাই আছোঁ বাই এয়া আমাৰ পোৱালীক ডক্টৰৰ ওচৰলৈ নিছে কিন্তু সি গম নাপায় সি ভাবিছে ফুৰিবলৈ যায় বাই তো গাইজ এতিয়া আমি পঢ়ি যাম চাই দিয়া ৰ'বা মোক এৰি থৈ আগবাঢ়িছে তাহাঁতি মোক এৰি থৈ আগবাঢ়ি গৈছে আই ডণ্ট মাইণ্ড মই অকলে ইমান কিবা চ' আমি খোজকাঢ়ি আহি আছোঁ এয়া টুনবা ধৰি
তুনবা ধৰি দি গৈছে মানে হাৰ্ড ৱৰ্ক খিনোৱাৰ কাৰণে মই অলপ আপোনালোকক দেখাবৰ কাৰণে ধৰি দি গৈছে ইমানেই মানে মাৰাথান দৌৰিছে মই মানে কভাৰ কৰিব পৰা নাই কভাৰেই কৰিব পৰা নাই আমাৰ এগৰাকী লেজি ফক্স মানে বহুত বেছি লেজি হাই মানে মই ভাবিয়ে নাপাওঁ মই মানে বেটাৰ আৰু চ' উই আৰ দেখিছেনে ইমান বেয়া বেয়াকৈ কয় মোক মই বুলিহে আৰু ভালকৈ থৈ লৈছোঁ ৰ'ব ৰখিব দেই ৰখিব অ'কে মেকআপ লাগিব নি বাৰু অ'কে মানে মই এইখনত আপোনালোকক যে হোম টুৰত দেখাইছিলোঁ সেই গ্লাছখনত হেৰিটো থৈ দিছোঁ ফোনটো থৈ দিছোঁ ৰেকৰ্ড হ'বৰ কাৰণে আৰু আজি ভাবিছোঁ কি ঘৰৰ অভিমুখে যাত্ৰা কৰিম বহুত ৰাছ আহি আছে চাগে ন বহুত হুলস্থুল ইয়াত সেইটো কাৰণে বেয়া আৰু এতিয়া মই চাহকণ বনালোঁ মাহঁতো আহিছে যিহেতু আপোনালোকে দেখিছে চাহকণ বনাওঁ চাহকণ খাই আমি যাম আৰু ধুনু থাকিব বাৰু মইহে নাথাকোঁ আজি মুনবা যাবগৈ মোৰ বহুত বেছি বেয়া লাগিছে কাৰণ শ্বি ইজ মাই য়ংগাৰ চিষ্টাৰ এণ্ড আই তো গাইজ এই কাপ চাহ হৈছে মামী কিবা কিবি আনিছে গৈ পেলাই মায়ে কচুৰি খাই আছে তেতিয়া আমি যাবলৈ লৈছোঁ আৰু ধুনীয়া কান্দি আছে বাই 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 এয়া চাওক এগাল বস্তু আছে আমাৰ হাতত মাহঁতে আজি সেই বজাৰ কৰিলে